অতকালে বাট কৰিবাই আজি জীৱনৰ অন্তিম ক্ষণ পাইছোঁ। আজি এই অন্তিম বেলাত তোমালৈ ইমানকৈ মনত পৰিব বুলি ভবাই নাছিলোঁ। মোৰ এই পাৰ্থক্য মই যে উপভোগ কৰিব পৰা নাই, পাৰ্থক্য যেন মোৰ বাবে অভিশাপহে হ'ল। মোৰ শৰীৰটো আজি মোৰ বাবেই বিপদ হ'ল, আনকি সন্তান দুটিও মোৰ পৰা আঁতৰি গ'ল। মই এতিয়া অৱহেলিত। ইয়াত জানো মোৰ দুখ আছে? ইয়াতো প্ৰকৃতিৰে নিয়ম। তেতিয়াহ'লে মোৰ এই বৃদ্ধ দেহটি অনাদৰৰ পাত্ৰ কিয়? মোৰ মনটি এতিয়াও সজীৱ, এতিয়াও ডাঠ, এতিয়াও মই জীয়াই থকাত প্ৰেৰণা বিচাৰোঁ, এতিয়াও মই জীৱন যুদ্ধৰ কবিতা লিখোঁ। কিন্তু দেহটিয়ে যে মোৰ লগ এৰিলে, মনটিৰে মই উৰি যাব খোজোঁ, কিন্তু শৰীৰটোৰে মই এটা খোজো দিব নোৱাৰোঁ। সুখ দুখৰ এষাৰি কথা পাতিবলৈও তুমি যে মোক কাহানি বাই এৰি থৈ গ'লা। তুমিয়েই সুখী দিয়া, পাৰ্থক্যৰ বেদনা তুমি যে উপলব্ধি কৰিব নাপালা। ই বৰ যন্ত্ৰণাদায়ক। জীৱনৰ অন্তিম ক্ষণলৈ বুলি অদম্য হেঁপাহ পুহি ৰাখিছিলোঁ, কিন্তু সেই হেঁপাহৰ টোপোলাত আজি ঘূণে ধৰিছে। সকলো চূৰ্ণ বিচূৰ্ণ, ধূলিময় আৰু বিষাক্ত। এটি লেৰেলি যোৱা দেহা আৰু এখন ভগা অন্তৰেৰে এতিয়া মাথো মই বেগাই দৌৰিছোঁ মোৰ গন্তব্য স্থানলৈ, অইন কলৈকো নহয়, কেৱল মাথো মৃত্যু মুখলৈ।